মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু ভাতৃ-ভণ্টিসকল, আজি মই তোমালোকক ক্লাছ 5ৰ লেচন নম্বৰ 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ নামৰ পাঠটি সম্পূৰ্ণ অসমলৈ অনুবাদ কৰি দিম আৰু ইয়াৰ লগতে এই ভিডিঅ'টোৰ মাধ্যমেৰে এই পাঠটিত থকা টান টান শব্দবিলাকৰ অৰ্থ কৈ যাম। তোমালোকে ভালকৈ বুজি পাবলৈ চেষ্টা কৰিবা। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ লগে লগে তোমালোকে পাই যোৱা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হোলি দ্য ফেষ্টিভেল অফ কালাৰ। হোলী উৎসৱৰ ৰং। ৰিদ্ধি বিলি এণ্ড আৰ্কি আৰ টকিং এবাউট দিয়াৰ কামিং হলিডে ফৰ হোলী। ৰিদ্ধি বিলি এণ্ড আৰ্কি তিনিজন আছিলে ষ্টুডেণ্ট, আৰু সেই তিনিজনে ষ্টুডেণ্ট এটা ঠাইত বহি কেনে হোলীৰ বন্ধ সময়ত কি কৰিব, কেনেকুৱা ধৰণৰ কাম কাজ কৰিব, ক'ত যাব তাৰ বিষয়ে আলোচনা কৰি আছিল। আই এম গোয়িং টু শ্বিলং, ৰিদ্ধি চেজ। ইয়াৰ মাজতে ৰিদ্ধিয়ে ক'লে যে মই শ্বিলঙলৈ গৈ আছোঁ। হাউ নাইচ, কিমান ধুনীয়া। বাট আই উইল ষ্টে হিয়াৰ এট হোম, কিন্তু ইয়াত মোৰ ঘৰতে থাকিব লাগিব। আই লাইক দ্য হোলী ফেষ্টিভেল, মই হোলী উৎসৱটো বহুত ভাল পাওঁ। ভেৰি মাছ, বৰ বেছি। আই লাইক টু এনজয় দিছ ফেষ্টিভেল অফ কালাৰ উইথ মাই ফ্ৰেণ্ডছ, মই মোৰ বন্ধুসকলৰ লগত এই হোলী উৎসৱৰ যিবিলাক ৰং সেইবোৰ চাই মই বহুত আনন্দ উপভোগ কৰোঁ। ইন আৱাৰ নাইটবৰহুড উই চেলিব্ৰেটেড হোলী টুগেডাৰ। ইন আৱাৰ নাইটবৰহুড, আমাৰ চুবুৰীয়া সকলৰ লগত উই চেলিব্ৰেট, আমি উদযাপন কৰোঁ হোলী টুগেডাৰ, হোলী একেলগে। অৰ্থাৎ আমাৰ চুবুৰীয়াসকলৰ লগত একেলগে হোলী উৎসৱটো আমি পৰিৱেশন কৰোঁ, উদযাপন কৰোঁ। ইটছ ৰিয়েলি গ্ৰেট ফান, এইটো সঁচাই বহুত আমোদজনক। আৰ্কি টেলছ এবাউট হাৰ প্লেন, আৰ্কিয়ে তাইৰ পৰিকল্পনাৰ বিষয়ে ক'লে। হোৱাট এবাউট ইউ বিলি, ৰিদ্ধি আস্ক। ইয়াৰ মাজতে ৰিদ্ধিয়ে বিলিক প্ৰশ্ন কৰিলে, তুমি কি কোৱা? তো তুমি দেখোন একোৱেই নকোৱা, তুমি কি কোৱা, তুমি কি ভাবা? তুমি দেখোন একোৱেই নকোৱা, এনেকুৱাকৈ প্ৰশ্ন কৰিলা। বিলিজ ফেচ ব্ৰাইটনেছ আপ, আৰু প্ৰশ্নটো কৰাৰ লগে লগে বিলিৰ মুখখন উজ্জ্বল হৈ উঠিল। তুমি জানাই, বিলিয়ে কৈ উঠিল, হোলী ইজ মাই ফেভাৰেট ফেষ্টিভেল, হোলী হ'ল মোৰ আটাইতকৈ প্ৰিয় উৎসৱ। ফেভাৰেট মানে হ'ল আটাইতকৈ প্ৰিয় বা অতি মৰমৰ বা অতি প্ৰিয়। ফেষ্টিভেল মানে উৎসৱ। এভৰি ইয়াৰ উই টু বৰপেটা, প্ৰত্যেক বছৰে আমি বৰপেটালৈ যাওঁ টু চেলিব্ৰেট হোলী উদযাপন কৰিবৰ বাবে। অৰ্থাৎ প্ৰত্যেক বছৰে আমি বৰপেটালৈ হোলী উদযাপন কৰিবৰ বাবে যাওঁ। বৰপেটা কিয়? বাট হোৱাই ডু ইউ গ' টু বৰপেটা অনলি, কিন্তু তুমি অকল বৰপেটালৈ কিয় যোৱা? হোলী ইজ চেলিব্ৰেটেড, হোলী উদযাপন কৰা হয়। চেলিব্ৰেট মানে উদযাপন কৰা। এভৰিৱেৰ মানে সকলো ঠাইতে, প্ৰত্যেকটো ঠাইতে। ইন ইণ্ডিয়া, ভাৰতত। ইজ নট ইট, নহয় জানো বা হয়নে? অৰ্থাৎ হোলী ভাৰতৰ প্ৰত্যেকটো ঠাইতে উদযাপন কৰা হয়, এইটো হয়নে বুলি প্ৰশ্ন কৰিছিল। আৰ্কি ইজ কিউৰিয়াছ টু ন', আৰ্কি জনাত বহুত আগ্ৰহী হৈছিল। কিউৰিয়াছ মানে হ'ল আগ্ৰহী হোৱা বা জনাত উৎসাহিত হোৱা। য়েছ, হয় আৰ্কি। ইউ আৰ ৰাইট, তুমি ঠিকেই কৈছা। বাট ইট ইজ এ স্পেচিয়েল ফেষ্টিভেল, কিন্তু এইটো এটা বিশেষ উৎসৱ ফৰ দ্য পিপল অফ বৰপেটা, বৰপেটাৰ থকা মানুহসকলৰ বাবে। অৰ্থাৎ বৰপেটাত থকা মানুহসকলৰ বাবে এই হোলী উৎসৱটো বেলেগ এটা উৎসৱ, বিশেষ এটা উৎসৱ। ইট ইজ কল্ড দৌল উৎসৱ, আৰু এই উৎসৱটো কি বুলি কোৱা হয়? দৌল উৎসৱ বুলি কোৱা হয়। বিলিয়ে ক'লে, ৰিদ্ধি হু ইজ লিচনিং টু দিয়াৰ কনভাৰ্চেশ্যন মানে আলোচনা, লিচনিং মানে শুনি থকা। ইয়াত ৰিদ্ধি হ'ল সেইজন যিজনে আৰ্কি আৰু বিলিৰ কথাবোৰ শুনি আছিল খুব মনোযোগেৰে। ইজ ইগাৰ টু ন' মোৰ এবাউট দ্য ফেষ্টিভেল, আৰু ইগাৰ মানে আগ্ৰহী হোৱা, ন' মানে জনা, মোৰ এবাউট তাৰ বিষয়ে বহুত বেছি, দ্য ফেষ্টিভেল মানে উৎসৱ। অৰ্থাৎ সেই উৎসৱৰ বিষয়ে বহুত জনাৰ আগ্ৰহী হৈ উঠিছে ৰিদ্ধিয়ে। প্লিজ টেল মি এবাউট দৌল উৎসৱ, অনুগ্ৰহ কৰি দৌল উৎসৱৰ বিষয়ে মোক কোৱা। বিলিয়ে ক'লে,
সি তাই কৈছে বিলি টাৰ্ণ টু ৰিদ্ধি বিলি ৰিদ্ধিলৈ ঘূৰি বহিল এণ্ড চিজ জয়ফুলি আৰু আনন্দৰে ক'লে জয়ফুলি মানে আনন্দৰে দৌল ইজ চেলিব্ৰেটেড ফৰ 3 to 5 days ইন বৰপেটা আৰু এই দৌল উৎসৱটি কি কৰা হয় বৰপেটাত 3 পৰা 4 দিন 3 পৰা 5 দিন মান উদযাপন কৰা হয় ইট ইজ ডিফাৰেণ্ট এইটো পাৰ্থক্য হয় ফ্ৰম দ্য হোলি চেলিব্ৰেটেড ইন আদাৰ পাৰ্ট অফ ইণ্ডিয়া ভাৰতৰ অন্যান্য অংশত যিদৰে এই উৎসৱটো দৌল উৎসৱটো উদযাপন কৰা হয় হোলী উৎসৱটো উদযাপন কৰা হয় ঠিক সেই ভাৰতৰ আন ঠাইতকৈ বৰপেটাত যিটো উৎসৱ উদযাপন কৰা হয় সেইটো আটাইতকৈ বেলেগ দৌল উৎসৱ অফ বৰপেটা ইজ ক্ল'জলি ৰিলেটেড টু কীৰ্তন ঘৰ বৰপেটাত যি দৌল উৎসৱ হয় সেই দৌল উৎসৱটো কীৰ্তন ঘৰৰ লগত কিবা সম্পৰ্কিত ডিউৰিং দিছ ফেষ্টিভেল আৰু এই উৎসৱৰ সময়তে মহাপ্ৰভু দৌল গোবিন্দ এণ্ড কলীয়া ঠাকুৰ আৰু ব্ৰট আউট আৰু সেই দৌল উৎসৱৰ সময়তে কি কৰা হয় মহাপ্ৰভু দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক বাহিৰলৈ অনা হয় ফ্ৰম দ্য মণিকূটৰ পৰা অফ দ্য কীৰ্তনগড়ৰ মণিকূটৰ পৰা এইটো বাহিৰলৈ অনা হয় চাম ৰিচুৱেল আৰু পাৰফৰ্ম আৰু ধৰ্মীয় কিছুমান গীত চিত পৰিৱেশন কৰা হয় দেন তাৰপিছত থাউজেণ্ড অফ পিপুল টেক দেম ইন এ প্ৰচেছন উইথ গায়ন বায়ন আৰু হাজাৰ হাজাৰ মানুহে সেই বিভিন্ন ধৰণৰ গান বাজানাৰে এই শোভাযাত্ৰাটো লৈ যায় প্ৰচেছন মানে হ'ল শোভাযাত্ৰা ৰিয়েলি সঁচাই নেকি ডু ইউ জইন দ্য প্ৰচেছন আৰু তুমি সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা নে ৰিপ্লাইজ বিলিয়ে উত্তৰ দিলে য়েছ আই অলৱেজ ডু হয় আমি সদায় সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ ডিউৰিং হিজ দৌল উৎসৱ সেই দৌল উৎসৱৰ সময়ত দ্য এয়াৰ অফ বৰপেটা ইজ ফিল উইথ হোলী গীত দৌল উৎসৱৰ সময়ত বৰপেটাৰ যি পৰিৱেশ সেই পৰিৱেশটো সম্পূৰ্ণৰূপে ভৰি পৰে বাওনা ইজ অলছ' পাৰফৰ্ম এট নাইট আৰু ৰাতিৰ সময়ত বাওনা পৰিৱেশন কৰা হয় আই হেভাৰ নেভাৰ চিন এ বাওনা আৰ্কি চেছ আৰু সেই সময়তে আৰ্কিয়ে প্ৰশ্ন কৰিলে বা ক'লে যে কি মই এতিয়ালৈকে বাওনাটো দেখা পোৱা নাই ছেডলি দুখ মানে দুখ মনেৰে হোৱা বা একেবাৰে মনটো বেয়া লাগি কিনে কৈছিলে ৰিদ্ধি আস্ক এগেইন ৰিদ্ধিয়ে আকৌ সুধিলে বাট বেলি কিন্তু বেলি ডণ্ট ইউ প্লে উইথ ফাকু ডিউৰিং হোলী আৰু সেই হোলীৰ সময়ত তোমালোক ফাকু নেখেলা উই ডু ৰিদ্ধি তেতিয়া আকৌ কি ক'লে হয় ৰিদ্ধি আমি খেলোঁ দ্য লাষ্ট ডে অফ দৌল ইজ কল্ড চুৱেৰী আৰু সেই দৌল উৎসৱৰ সময়ত দৌল উৎসৱৰ একেবাৰে শেষৰ দিনটোক চুৱেৰী বুলি কোৱা হয় ইট ইজ দ্য ডে অফ কালাৰ আৰু সেই দিনটো ৰঙৰ দিন বুলি কোৱা হয় এভৰি ওৱান চুৱেৰ্ছ ফাকু উইথ জয় এণ্ড চিং হোলী গীত বিলি ৰিপ্লাইজ বিলিয়ে উত্তৰ দিলে আৰু সেই সেই দৌল উৎসৱৰ শেষৰ দিনটোত কি কৰা হয় প্ৰত্যেকেই ফাকুটো একেবাৰে ইনজয় আনন্দেৰে খেলি থাকে আৰু বিভিন্ন ধৰণৰ হোলী গীত মাতবোৰ গাই থাকে আই উড লাভ টু গ' টু বৰপেটা ইন দিছ দৌল উৎসৱ আৰু এই দৌল উৎসৱৰ সময়ত মই বৰপেটাত যাবলৈ বহুত ভাল পাম আই উইল টেল মাই পেৰেণ্টছ টুডে টু টেক মি দিয়াৰ আৰু মই মোৰ মাক দেউতাকে ক'ম টুডে আজি টু টেক মি দিয়াৰ আৰু তাত লৈ যাবলৈ অৰ্থাৎ মোক যাতে সেই বৰপেটাত লৈ যায় দৌল উৎসৱৰ সময়ত মই মোৰ মাক দেউতাকক আজিয়ে যাই কিনে ক'ম ৰিদ্ধিয়ে ক'লে বিলি ইজ ভেৰি এক্সাইটেড বিলিয়ে বহুত উত্তেজিত হৈ পৰিছে তাই কৈছে ইট উইল বি ভেৰি নাইচ এইটো বহুত ধুনীয়া হ'ব উই কেন এনজয় টুগেডাৰ ৰিদ্ধি তেতিয়া ক'লে কি আমি সকলোৱে একেলগ হৈ কেনে আমি সেই আনন্দটো উপভোগ কৰিব পাৰিম ৰিদ্ধি
মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ভাইটি ভণ্টিসকল, আজি তোমালোকলৈ এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'টোত কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। তোমালোক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা, যাতে এই পৰৱৰ্তী ভিডিঅ'টো যেতিয়া আপলোড কৰিম লগে লগে যাতে তোমালোক পাই যোৱা। আজি এইখিনিয়ে, ধন্যবাদ সকলোকে।